সকলকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মানে গাইজ আৰু বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই কি দিওঁ কি নিদিওঁ আৰু দিনটো একো কাম চাম নকৰোঁ কি দেখাম আজি মই মংগলহঁতৰ ঘৰত যাম এতিয়া সি বোলে মোক আজি কিবা বনাই খুৱাই তো আপোনালোককো দেখাম তো চাই যাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব আৰু বলক এতিয়া আমি মংগলহঁতৰ ঘৰত যাম খায়ো নাই যি দৰ্জা মাৰি থৈছোঁ যি হ'লেও ভাল নালাগে না তো বলক আমি মংগলহঁতৰ ঘৰত যাম এতিয়া বলা আহিব লাগছি ইহঁতে ফোন কৰি দিছা আহিবাছো গাইছ আহিবালো সাজু কৰি থৈ দিছি সি আজি কইনাটো নাই ইয়াক ঐ বা কিচোন স্পীড কেপচিকামখিনি কাটি আছে দিয়ক গাইছ ময়ো পাত্তা নাপাম গাইজ এতিয়া ঘৰটো আপোনালোকে ইগন'ৰ কৰিব কাৰণ ই অলপ দিন পিছত বৰ বেছি 6 মাহ পিছত এটা মস্ত এটা বিল্ডিং হৈ আছে সাজু কৰি আছে পিছফালে আছে মই নাজাং দেই ৰ'বক নহ'লি আপোনালোকে মিছা কথা কওঁ বুলি ভাবিব না মই দেখাই আছোঁ ৰ'বক এতিয়া এটা ঘৰত আছে আৰু 6 মাহমান পিছত হ'ব আৰু সিহঁতে ইফালে আছে সি বিল্ডিং বনাব সেইফালে সেয়া কাম চলি আছে গাইজ কেনে লাগছি মোক খানা বনাত পাই না এই মায়ে কৰি আছো ই দোকানত গেছে আহিয়ে পোৱা নাই এতিয়া গেলি গান 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 শুনে থৈ গৈছে একেবাৰে সেইকাৰণে চশমা তচমা মাৰি চাই আছো ৰ গাইজ পাস্তা বনাই খুৱাব আপোনালোকক মই ৰেচিপিটো দেখাম দিয়কচোন সি বোলে কিবা নিজৰ পদ্ধতিত বানাই কিনে খুৱাই নেদো লাজ নেদো আপা চলতে বানাই কিনে যে খোৱা চাই মোক ডিউটি নাই কাৰণে চেষ্টা কৰিছো গাইজ কেৰাহীটোত তেল পাতি দিছি না সেইকাৰণে মই চশমা তচমা পিন্ধি লৈছো ৰ'ব চাওকচোন চশমা পিন্ধি লৈছো তো চাই যাব গাইজ আজি আমি ৰেচিপি দিম অলপ চেনচেনি মাৰিব লাগিব না নামাৰিলে হ'ব কি লৰা গৰমে নাই অলপ যিমানে চেনচেনি মাৰে ইমানে ভাল গৰম হ'ব মই চশমা তচমা পিন্ধি ৰেডি চকুত চিটকিব বুলি ৰিফাইন দিলোঁ অলপ মানে তেলখিনি গৰম হ'ল এতিয়া পিঁয়াজখিনি ফাৰ্ষ্ট দি লৈছি এইখিনি যি আদা নেহুত জ্বালা পেষ্ট কৰি কিনে ইয়াতে দিলা অলপমান পিঁয়াজটো ভাজি ল'ল মই চাইছোঁ মই দিম পাঁচটা বোলে দিছি পাঁচটাতকৈ বেছি আছে দেচোন এই বস্তুটোৰ নামে মানে পাঁচটা কেপচিকামখিনি দিলা ফাৰ্ষ্ট তাৰপিছত এইবাৰ অলপমান লৰি কিনে এইবাৰ আদাখিনি দিব তাৰপিছত বিলাহী দিব তাৰপিছত নিসিজাক গেলি ভাজিয়ে থাকিব গাজৰখিনিও গেল এইবাৰ বিলাহীখিনিও দিলা অলপ সময় লৰাব গাইজ নিমখ দি আছে অকণমান সোৱাদ অনুসৰি কণীখন দি থৈ দিছোঁ সিজবাৰ কাৰণে বস্তুটো একদম ল' ফ্লেমত দি থৈ দিছোঁ মানে ডঙে যাতে নাযায় তলাত লাগি নধৰে যাতে সেইকাৰণে সিজিব তলাতো লাগি নধৰে তো চাই থাকক আপোনালোকে আমাৰ পাস্তা ৰেডি হ'ব তাৰপিছত আমি খাম ঢাকনখন গুচালে এইবাৰ এটা কিবা কিবি মছলা এড কৰিব তাৰপিছত হৈ যাব আমি খাব পাৰা জিৰাৰ গুড়া তাৰপিছত চিকেন মছলা স্মেলটো ভাল হ'ব আৰু টেষ্টি হ'ব তাৰপিছত অলপমান আৰু স্মেলটো কেঁচা স্মেলটো যাতে যায় সেইকাৰণে অলপমান ফ্ৰাই হ'ব দিব তাৰপিছত আৰু হৈ যাব আৰু পাস্তাখিনি বইল হৈ কিনে আৰু এটা বেলেগ কামত লাগছে সি এইবাৰ মোক কিন্তু এনেই পুতলাৰ দৰে বইল হৈ দিছে এইবাৰ আৰু পুৰা চৰবত বনাব নেমু চেপি আছে একদম এত
দি 1 বটল লিছি এই বটল খাবা লাগলে আর মোরে তো পেট হই থাকবো না আর হি হলো সে তো এই দেখাই না বেলাই তো ধরি এই মই কি হরে এক বটে নাকে মুখে খুমি যাবা লাগলি বড়িয়া আছে দেই গরমত খাবা লাগে তো ফাইনালি আমার পাস্তা রেডি মোর সন্মুখত আহি পাইছে এতিয়া পুরা পিঁয়াজ কেঁচা পিঁয়াজেদি গাৰ্নিচিং কৰি দিছি তাৰপিছত সেই তাৰপিছত এইখিনি মোৰ অলপ বেছিয়ে দিছি মই আজি আহিছোঁ ন লগৰ ঘৰ বহুত দিনৰ মূৰত আহিছোঁ পুৰা বেছিকৈ খাবা দিছি কি কৰিব লাগছে মানে কেটচাপটো ঢালি দি আছে চব ৰেডি কৰি দিছি মানে এনেকৈ মাংসৰ আঞ্জাখন বাছে একেবাৰে আপোনালোককতো ৰেচিপিটো দিলোৱে আপোনালোকেও তেনেকৈ ট্ৰাই কৰি চাব বিৰাট টেষ্টি একদম মইতো বনাব নাজানো না আজি ময়ো শিকি ল'লোঁ গাইজ সেই বটলৰ এইখিনিমানত গেলি মই যে ধৰি আছোঁ এইখিনিমানত গেলি চৰ্বতখিনি খাইছোঁ তাৰপিছত এই প্লেটৰ আধা প্লেটৰো বেছি এই খালো আৰু মোৰ পেট ফুল এতিয়া খাব নোৱাৰা গৈছোঁ টেষ্টি বিৰাট টেষ্টি আছে মই ঘৰত লৈ যাম এতিয়া গাইজ এইখিনিতে লাইনটো গেছি গৰমত থাকিব পৰা নাই সিহঁতৰ বাপাতৰ ফেনখন মোক দিছে চাওকচোন কি ধুনীয়া বতাহ লাগছে একদম বেটাৰীত চলা ফেন বিৰাট ভাল লাগি গৈছে একেবাৰে গাইজ এতিয়া মই যাওঁ দিয়ক বেয়া চেয়া নাপাবা খালো ল'লোঁ এতিয়া যাওঁ গাইজ আহিলোঁ পুৰা পেট কৰি খাই একেবাৰে ৰ'দটো বেয়া ৰ'দ দিছে ঘৰ পামেই আৰু এইখিনি আছিল আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই